বন্ধুসকল আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰকে চাৰ্কি ক্লাছলৈ থাম্বনেইলটো চাই পেলাই আপোনালোকে নিশ্চয় গম পাইছে যে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এইটো এটা হ'ব যিসকল নাকি অলৰেডি আসাম গভৰ্ণমেণ্টত চাকৰি কৰি আছে বা যিসকলে ভৱিষ্যতে বিভিন্ন ভেকেঞ্চিত এপ্লাই কৰিছে যিসকলে আসাম গভৰ্ণমেণ্টত চাকৰি পাবলৈ ইচ্ছুক তো বন্ধুসকল আমি আগতে এটা ভিডিঅ' এড পে কমিশ্যনৰ ওপৰত বনাইছিলোঁ তাত আপোনালোকৰ কমপ্লিট ডিটেইলছ অসমৰ কৰ্মচাৰীসকলৰ কাৰণে কি সুবিধা এড পে কমিশ্যনত হ'বলৈ গৈ আছে এইবিলাক গোটেইখিনি আলোচনা আমি কৰিছিলোঁ তো তেতিয়া বহুতে প্ৰশ্নও কৰিছিলে যে যেহেতু আমাৰ চেণ্ট্ৰেল পে কমিশ্যনৰ কথাহে দেশত চলি আছিলে গতিকে অসমত সেইটোৰ গ্ৰহণযোগ্যতা কিমান তো আমি জানিছিলোঁ যে আমি তেতিয়া কৈছিলোঁ যে যেতিয়াই নেকি পে কমিশ্যনটো চেণ্ট্ৰেলে গঠন কৰিব বা পে কমিশ্যনৰ ৰিপৰ্ট আহিব ঠিক সেইদৰে অসমতো গভৰ্ণমেণ্ট অফ আছামে কি কৰিব পে কমিশ্যনৰ ঘোষণাও কৰিব আৰু ঠিক যেনেকুৱা ফিটমেণ্ট ফেক্টৰ চেণ্ট্ৰেলত দিব খুব আশা আছে যে সেই ফিটমেণ্ট ফেক্টৰতে অসমতো পে কমিশ্যন ৰিপৰ্ট আহিব তো কথা হ'ল যে এতিয়া আমি এই ভিডিঅ'টো কিয় আনিছোঁ ইয়াত আমি এটা অথেণ্টিক ৰিপৰ্ট পাইছোঁ যে পে কমিশ্যন অসমত কেতিয়া হ'ব গৈ আছে কেতিয়ালৈ হ'ব গৈ আছে আৰু তাৰ উপৰি আৰু কেইবাটাও ইম্পৰ্টেণ্ট কথা আমি ইয়াত চাব পাৰিম তো এইটো কি আছিলে এইটো আপোনালোকে চাব পাৰে যে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স এষ্টাব্লিছমেণ্টৰ পৰা এই লেটাৰটো আহিছে এডিশ্যনেল ছেক্ৰেটাৰী অফ গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্সৰ তো এইটো ইয়াত কৈছে যে এইটো কি একশ্যন টেকেন অন মাই নোটছ একশ্যন টেকেন অন মাই নোটছ অফ দ্য মিটিং হেল্ড অন 11/1/2025 তাৰমানে জানুৱাৰী 11 তাৰিখে যোনটো সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত যোনটো চিফ মিনিষ্টাৰৰ মিটিং হৈছিলে যি মাইনোটছ লোৱা হৈছিলে তাৰ ওপৰত কি একশ্যন লোৱা হৈছে তাৰে ওপৰত এই লেটাৰটো আহিছে জাননী এটা তো ইয়াত আপোনালোকে চাব পাৰে ইয়াত কেইবাটাও ডিমাণ্ড সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাখিছিলে আৰু সেই ডিমাণ্ডৰ পৰিৱৰ্তে তেওঁলোকে কি কৰিছে বা কোন ডিপাৰ্টমেণ্ট একশ্যন ল'ব কোন ডিপাৰ্টমেণ্টে একশ্যন ল'ব সেইখিনিত ইয়াত কৈ দিয়া হৈছে তো ইয়াত কৈছে যে প্ৰথম কথাটো আছিলে যে 2005 চনৰ আগত যিসকলে চাকৰি পাইছিলে অথবা যিসকলৰ চাকৰিৰ যোনটো প্ৰচেছ সেইটো 2005 চনৰ আগত যাৰ আৰম্ভ হৈছিলে তেওঁলোকে অল্ড পেঞ্চন স্কিম পাব লাগে NPSৰ ঠাইত সেইটো লৈ আমি আগতো আলোচনা কৰিছোঁ গতিকে মষ্ট ইম্পৰ্টেণ্ট যোনটো সেইটো লৈ আমি সোনকালে যাওঁ সেইটো হ'ল এড পে কমিশ্যনৰ গঠনক লৈ পেলাই কি কৈছে এইটো 20 নম্বৰ আপোনালোকে চাব পাৰে 20 নম্বৰটোত কৈ দিছে এজ ৰিগাৰ্ড টু ডিমাণ্ড অফ সদৌ অসম কৰ্মচাৰী পৰিষদ to the constitution of 8th Assam Pay Commission, Central Pay নহয় এইটো Assam Pay Commission, the Honorable Chief Minister stated that the state government will do the same within 2 months of the central government's decision to constitute the 8th Central Pay Commission. তো চেণ্ট্ৰেলে যেতিয়া 8th Pay Commissionটো গঠন কৰিব চেণ্টাৰে যেতিয়া 8th Pay Commissionটো গঠন কৰিব তাৰ 2 মাহৰ ভিতৰত কৈছে যে অসমেও সেইটো গঠন কৰি দিব তো চেণ্টাৰত অলৰেডি কথা হৈ গৈছে যে পে কমিশ্যন গঠন হ'ব কিন্তু এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন কিন্তু এতিয়ালৈকে অহা নাই যেতিয়া আহিব তাৰ 2 মাহৰ ভিতৰতে কি কৰিব বুলি কৈছে অসমতো পে কমিশ্যন গঠন হ'ব তো 2 মাহ বুলি কৈছে যদিও কিন্তু তেওঁলোকে 2 মাহ সময় নল'বও পাৰে তাতকৈ কম সময়তো তেওঁলোকে গঠন কৰিব পাৰে সেইটো কোনো ডাঙৰ কথা নহয় কিন্তু আমাৰ কাৰণে এইটো পজিটিভ যে আমি ডিএৰ ক্ষেত্ৰত দেখিছিলোঁ যে অসমত কি হয় চেণ্টাৰৰ সমপৰ্যায়ত ডিএ ঘোষণা কৰা হয় যেতিয়া চেণ্টাৰে ডিএ ঘোষণা কৰে অসমতো ডিএ ঘোষণা কৰা হয় আৰু সমপৰ্যায়ত ডিএ প্ৰদান কৰা হয় ঠিক তেনেদৰে যেতিয়া চেণ্ট্ৰেল পে কমিশ্যনটো গঠন হৈ যাব তাৰ 2 মাহৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমাৰ অসমতো পে কমিশ্যন গঠন কৰা হ'ব এইটো এটা খুব ডাঙৰ খবৰ বুলি ক'ব লাগিব অসমৰ কৰ্মচাৰীসকলৰ কাৰণে পজিটিভ নিউজ কিয়নো আমি সকলোৱে বাট চাই আছোঁ কেতিয়া আমাৰ 8th পে কমিশ্যনটো গঠন হ'ব কিমান সোনকালে তেওঁলোকৰ ৰিপৰ্ট আহিব আৰু কিমান সোনকালে আমি চেলাৰীত ইনক্ৰিজ দেখা পাম তো ইয়াত আমাৰ বহুতো মনত প্ৰশ্ন আছে যে কিমান ইনক্ৰিজ হ'ব বা কিমান তাৰিখৰ পৰা ইমপ্লিমেণ্ট হ'ব ইমপ্লিমেণ্টেশ্যনৰ তাৰিখটো আপোনালোকে সদায় মনত ৰাখিব যে এইটো জানুৱাৰী 2026ৰ পৰাই ইমপ্লিমেণ্ট হ'ব লাগিলে পে কমিশ্যনৰ ৰিপৰ্ট পিছলৈ আহক বা লাগিলে তেওঁলোকে যোনটো এৰিয়াৰ পে'মেণ্টটো অলপ দেৰিকৈ দিয়ক কিন্তু ইমপ্লিমেণ্টেশ্যন উইথ ইফেক্ট ফ্ৰম জানুৱাৰী 2026 এইটো হ'বই হ'ব গতিকে আপোনালোকৰ যদি পে কমিশ্যনক লৈ পেলাই আৰু ডাউট থাকে তেন্তে মোৰ চেনেলত গৈ পেলাই চাব পাৰে মোটামুটি 1.5 লাখ মান মানুহে সেই ভিডিঅ'টো চাইছে তো আপোনালোকেও চাব পাৰে তাত কমপ্লিট ডিটেইলছ আলোচনা কৰা হৈছে যে পে কমিশ্যনত কি হ'ব গৈ আছে ফিটমেণ্ট ফেক্টৰ কেনেকুৱা হ'ব আৰু এটা ভিডিঅ' আছে ফিটমেণ্ট ফেক্টৰটো কেনেকৈ হিচাপ কৰা হয় সেই গতিকে তাত আমি চাব পাৰিছোঁ যে ফিটমেণ্ট ফেক্টৰটো কিমান হ'বলৈ গৈ আছে এইখিনি ভিডিঅ' আপোনালোকে প্লে'লিষ্টত গ'লে মোৰ পাই যাব তো ইয়াত এইটো এটা ইম্পৰ্টেণ্ট কথা আছিলে আৰু এটা ইম্পৰ্টেণ্ট কথা ইয়াত আছিলে যে যিসকল নাকি আপোনাৰ মাষ্টাৰ ৰোলৰ কৰ্মচাৰী আছে বা যিসকল নাকি ফিক্স পে কৰ্মচাৰী আছে তেওঁলোকক ইঞ্চুৰেঞ্চ স্কিম এটা দিয়া হ'ব আৰু ইয়াত চাব পাৰে যোনটো মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা এইটো ফিক্স পে আৰু ৱৰ্ক চাৰ্জড মাষ্টাৰ ৰোল এওঁলোককো দিয়া হ'ব যোনটো আপোনাৰ হেল্থ ইঞ্চুৰেঞ্চৰ কথা কৈ আছে হেল্থ ইঞ্চুৰেঞ্চটো কাক দিয়া হ'ব আগত নৰ্মেল ৰেগুলাৰ এমপ্লয়িৰ কাৰণে দিয়া হৈছিলে কিন্তু
ফিক্স পে'ৰ কাৰণেও এইটো দিয়া হ'ব। তো এইখিনি আছিলে আৰু কেইটামান ইম্পৰ্টেণ্ট ডিচিশ্যন আছে, কিন্তু মষ্ট ইম্পৰ্টেণ্ট যোনটো আছিলে পে' কমিশ্যনক লৈ পেলাই সেই বস্তুটো ইয়াত কোৱা হৈছে। আৰু এটা বস্তু আপোনালোকে ইয়াত চাব পাৰে 4 নম্বৰটো, এজ ৰিগাৰ্ড টু ওৱান পে' ফৰ ছেম অৰ চিমিলাৰ ৱৰ্কছ পলিচি দ্য SAKP মানে সদৌ অসম কৰ্মচাৰী পৰিষদ shall collect the details of all those employees post who are engaged in same kind of job but no provided with equal pay remuneration and furnish the same to PPS to the Honorable Chief Minister of Assam। তো ইয়াত কৈছে যে তেওঁলোকৰ এটা ডিমাণ্ড আছিল যে চিমিলাৰ ৱৰ্ক কৰা মানুহক চিমিলাৰ পে' দিব লাগে। তো ইয়াত তেওঁলোকক কৈছে যে তেওঁলোকে যাতে সদৌ অসম কৰ্মচাৰী পৰিষদে যাতে এই ডাটাটো প্ৰভাইড কৰে, তাৰপিছত তেওঁলোকে ইয়াৰ লগত ডিচিশ্যন তেওঁলোকে ল'ব এই ক্ষেত্ৰত। তো এইখিনি আছিলে। মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল যে পে' কমিশ্যনটো গঠন হ'বলৈ গৈ আছে, সেইটো বেছি দেৰি নকৰে, 2 মাহ সময় ল'ব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। 2 মাহ ক'ৰ পৰা, কেতিয়াৰ পৰা 2 মাহ, যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে নটিফাই কৰি দিব পে' কমিশ্যনটো, যে পে' কমিশ্যনৰ চেয়াৰপাৰ্চন এইজন হয় বা ভাইচ চেয়াৰপাৰ্চন এইজন হয়, কেইজন মেম্বাৰ থাকিব, এইবিলাক যেতিয়া নটিফাই কৰি দিব, অফিচিয়েল নটিফিকেশ্যন যেতিয়া আহি যাব, তেতিয়াৰ পৰা 2 মাহ সময় অসমে ল'ব বুলি কৈছে। কিন্তু মই ভাবোঁ যে 2 মাহ বুলি কৈছে, 2 মাহতকৈ কম সময়ৰ ভিতৰতে তেওঁলোকে কৰিব। তো গতিকে আপোনালোকে পজিটিভ হৈ থাকক। আৰু চেণ্টাৰেনো কেতিয়া এই পে' কমিশ্যনটো গঠন কৰিব, অলৰেডি বহুত টাইম হৈ গ'ল। জানুৱাৰীত তেওঁলোকে ঘোষণা কৰিছিলে যে প্ৰধানমন্ত্ৰীয়ে কৈছে যে পে' কমিশ্যন গঠন হ'ব। ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱদেৱে আমাক এই ঘোষণাটো কৰিছিলে, আৰু পে' কমিশ্যনৰ কথা তেতিয়াৰ পৰা দেশত চলি আছে। কিন্তু এতিয়ালৈকে তেওঁলোকে ফৰ্মেলি কিন্তু কনষ্টিটিউট কৰা নাই পে' কমিশ্যনটো। তো যিহেতু ফৰ্মেলি কনষ্টিটিউট কৰা নাই, আমি ভাবিছোঁ যে এই কনষ্টিটিউশ্যন অফ পে' কমিশ্যন এইটো খুব সোনকালে হ'ব চেণ্টাৰত, আৰু হোৱাৰ লগে লগে অসমতো হ'ব। আৰু অসমৰ ক্ষেত্ৰত এটা ভাল কথা এইটোৱেই যে 2026ত ইলেকশ্যন আছে, এতিয়াও 2025তো পঞ্চায়ত ইলেকশ্যন আছে। গতিকে চৰকাৰে এনেকুৱা ডিচিশ্যন নলয় যোনটোত নেকি কৰ্মচাৰীসকল ক্ষুব্ধ হয়। গতিকে কৰ্মচাৰীসকলৰ কাৰণে ভাল দিন আহিবলৈ গৈ আছে বুলি আমি চিন্তা কৰোঁ। যি কি নহওক, আপোনালোকলৈ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো লৈ আহিলোঁ যাতে আপোনালোকে খবৰটো গম পায়। আৰু এনেকুৱা ধৰণৰ যদি আৰু ভিডিঅ' আপোনালোকে চাব বিচাৰে, চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।